মাও আছে আমাৰ লগত, জয়ন্তী ববু আছে। নমস্কাৰ প্ৰিয় বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান ঠিকে আছোঁ। তথাপিতো গাটো বৰ ঠিক নহয়, তথাপিতো আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াই দিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু চাই পেলাই ভাল লাগিলে কি কৰিব লাগে জানে। তথাপিতো এবাৰ কৈ দিছোঁ, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আজি গুৰু তিথি, নামঘৰতে সকলোৱে পালন কৰিছে গাঁৱৰ ৰাইজে। গতিকে মই নামঘৰলৈ যাবলৈ ওলাইছোঁ। আমাৰ নামঘৰটোৰ চৌপাশটো কেনেকুৱা, নামঘৰটোৰ নাম কি, আমাৰ গাঁওখনৰ নাম কি আৰু কেনেদৰে গুৰু তিথি পালন কৰিছে সকলোবিলাক আপোনালোকক দেখুৱাই থাকিম। গতিকে ব'লক ভিডিঅ'টো আগবাঢ়ি যাওঁ, স্কিপ নকৰিব, শেষলৈকে চাব। এখন আমাৰ পদূলিটো পালোহি। এইফালে নামঘৰলৈ যায়, সেইটো নামঘৰটো আমাৰ বেছি দূৰ নহয় পদূলিৰ পৰা, একদম ওচৰতে হয়। আমাৰ গাঁওখনৰ নাম হৈছে কুৰুৱাভাহী সত্ৰ। কুৰুৱাভাহী সত্ৰ হ'ল কিয়নো ইয়াতে অতীজতে খুব কুৰুৱা চৰাই বাস কৰিছিলে, সেইকাৰণে কুৰুৱাভাহী সত্ৰ হ'ল গাঁওখনৰ নামটো। আৰু এইফালে হ'ল পৰঙনীয়া। আমাৰ ঘৰলৈকে কুৰুৱাভাহী সত্ৰ পৰে, এই কুৰুৱাভাহী সত্ৰ। আৰু আমাৰ ঘৰটো পাৰ হৈ দিলে পৰঙনীয়া গাঁও পৰে। আৰু এইটো হৈছে আমাৰ নামঘৰটো। এইজোপা এইটো 1 নং পৰঙনীয়া গাঁও, আৰু এইটো বকুলতল নামঘৰ। বকুলতল কিয়নো হ'ল দেখিছে, বকুল এজোপা আছে, বকুলজোপাৰ তলতে নামঘৰটো, সেইকাৰণে বকুলতল নামঘৰ দিয়া হ'ল। এইফালে আৰম্ভ হৈ গৈছে নামঘৰ ভিতৰলৈ সোমাই যাওঁ বলক। গেটখন দেখিছে, ৰুক্ষেশ্বৰ পুৰণি শইকীয়া আৰু স্থাপন কৰিছে গেটখনহে 2010 চনত। বকুলজোপাৰ তলত থকাৰ কাৰণে নামঘৰটোৰ নাম বকুলতল ৰখা হ'ল, বকুলতল নামঘৰ 1 নং পৰঙনীয়া। কিন্তু আমাৰ ঘৰটো কুৰুৱাভাহী সত্ৰত পৰে, কুৰুৱাভাহী সত্ৰ গাঁও আমাৰ গাঁওখন। আৰু আমাৰ ঘৰটো পিছৰ পৰাই কুৰুৱাভাহী সত্ৰ নাইকিয়া হয়, 1 নং পৰঙনীয়া নামঘৰ হয়। আৰু কিন্তু আমাৰ নামঘৰটো 1 নং পৰঙনীয়া বকুলতল নামঘৰটোৱে হয়। দেখিছে খুব ধুনীয়া গেটখন আমাৰ খুৰাই বনোৱা হয়। খুৰা এগৰাকী ভাস্কৰ্য শিল্পী দুলাল বৰা, সকলোৱে চিনি পায়। দুলাল বৰাই বনোৱা হয় এখন, অসমৰ বিভিন্ন স্থানত বনাইছে। বলক নামঘৰ ভিতৰলৈ সোমাই যাওঁ। তো মানুহবোৰ বেছি অহা নাই এতিয়ালৈকে, অলপমান আহিছে আৰু ভকত। এয়া দেখিছে নামঘৰটো, এইটো মণিকূটটো। মানে গুৰু তিথিত ভাগৱত যাত্ৰা কৰে, আমাৰ ইটো নামঘৰৰ পৰা কৰে, আমাৰ নামঘৰলৈকে আহিছিলে। তো আমি এতিয়া সেই ভাগৱত যাত্ৰা আগবঢ়াই থৈ বুলি কৈছোঁ। আমাৰ লগৰখিনি আছে, গাঁৱৰ মানুহ আছে, দাদাহঁত আছে, বহুত মানুহ আহিছিলে এইখন গাঁৱৰ পৰাও। তেওঁলোকে আমাৰ নামঘৰলৈকে আহিলে, তাৰপিছত এতিয়া আমি আগবঢ়াই থৈ বুলি কৈছোঁ।
কিছুমান জেগাত কি কৰে ফাকুৱাত যেনেকৈ দৌল যাত্ৰা কৰে আমাৰ ইয়াতে গুৱাহাটীত ভাগৱত যাত্ৰা কৰে এয়া ভাগৱত যাত্ৰা কৰি আছে তেনেকৈ আমি ইয়াৰ পৰা ঘূৰি দিলোঁ ইয়াতে মানে ভাগৱত যাত্ৰা আমাৰ ইটো নাম আমাৰ যিটো কাষৰ নামঘৰ আছিলে সেই নামঘৰটোৰ পৰা আমাৰ নামঘৰলৈকে আহিছিলে ভাগৱত যাত্ৰা কৰি তো আমি তেওঁলোকক আগবঢ়াই ঘূৰি দিলোঁ এতিয়া আমাৰ এল পি স্কুলখন যিখনত আমি পঢ়িছিলোঁ আমাৰ ঘৰৰ পৰা বহুত দূৰ নহয় তো দেখিছে গাঁৱৰ ৰাস্তাটো কিমান ধুনীয়া তাৰ কাষতে এজোপা আম আছে আমাৰ শৈশৱৰ মানে আধা সময় এই জামুজোপাৰ তলতে কটোৱা হৈছে এইটো এজোপা আম গছ আৰু এজোপা জামু মানে সৰুতে এল পি স্কুলৰ পৰা যেতিয়া আহোঁ ঘৰটো ওচৰতে ন ইয়াতে মানে আধা ঘণ্টামান ইয়াতে কটাই পেলাইহে ঘৰ যাওঁ আৰু মানে স্কুললৈ আহোঁতেও ইয়াতে আধা ঘণ্টামান এই আমজোপা আৰু জামুজোপাৰ তলত কটাই পেলাইহে যাওঁ এইখিনি আকৌ আমাৰ নামঘৰটো ওচৰ পাই গ'লহি এতিয়া নামঘৰলৈ যাম নামঘৰত প্ৰসাদ দিব প্ৰসাদ খাই পেলাই আকৌ ঘৰলৈ যাম তো নামঘৰটো চাই লওক কি পঢ়ি ইম্পৰ্টেণ্ট মেটাৰ কি পঢ়ি আমি সেইটো ইমানটো বৰ বৰ লেভেল ওপৰমাল বহুত ওপৰমাল মাও আছে আমাৰ লগত জয়ন্তী বাবু আছে চাই আছো যে বেলেগ সাজি কাচি আহিছে একেবাৰে জয়ন্তী বাবুৰ মা কালি পূজাও চাই আহিছে পূজা আছে একদম কৰোণা হৈ আহিছে ক'লৈ যাব নাই ধুনীয়া দেখাইছে এই আন্ধাৰ হৈ গৈছে শেষ কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'বিলাক এনেকৈ চাই যাব মৰম দি যাব আৰু যদি ভিডিঅ'টো ভাল লাগে চাই পেলাই কি কৰিব লাগে জানে আকৌ এবাৰ কৈ দিছোঁ প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাই বাই সকলোকে ধন্যবাদ।